কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহান পলকতি উটিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। আমি বৰ্তমান কাপুৰপুৰী মন্দিৰৰ আশে পাশে আছোঁ, যিটো আমি মথাউৰি বুলি কওঁ। এই মথাউৰিৰ ওপৰত ৰৈ এক বিহংগম দৃষ্টিৰে আমি গোটেই বানপানীৰ দৃশ্যটি আমাৰ কেমেৰাত আবদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া চাওক, এয়া সুবিশাল পথাৰখনত গোটেই পানী আৰু পানী, কেইফালে কেৱল পানী আৰু পানী। এয়া চাওক, সন্ধ্যাবেলিৰ আভাই ইয়াতে আমাৰ দেখিবলৈ পাইছোঁ। আৰু আমি আৰু অলপ দূৰ আগুৱাই গ'লে আমি কাপুৰপুৰী মন্দিৰটো পাম। এতিয়া আমি বৰ্তমান কাপুৰপুৰী মন্দিৰলৈ যোৱা এই পথটোৰ মথাউৰিত আছোঁ। এতিয়া ব'লক আমি কাপুৰপুৰী মন্দিৰত যাওঁ। এয়া কাপুৰপুৰী মন্দিৰৰ কাষৰেই আৰু কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আমি অলপ দেখিবলৈ পাইছোঁ কাপুৰপুৰী মন্দিৰৰ যিখন মুখ্য দ্বাৰ, আমি জুম কৰি দেখুৱাই দিছোঁ। আমি আৰু অলপ পিছতেই ইয়াতে প্ৰৱেশ কৰিম। আৰু তাৰ আগতে আমি দেখুৱাইছোঁ কাপুৰপুৰী মন্দিৰৰ কাষত থকা এই মথাউৰিটোৰ কাষৰ দুই পাৰে বানপানীয়ে যিটো এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে, অভাৱনীয় পৰিস্থিতিটো, এই পৰিস্থিতি দেখিবলৈ আমি প্ৰয়াস কৰিছোঁ। এয়া ধুনীয়াকৈ চৰাই চিৰিকটিৰ মাত আপোনালোকে নিশ্চয় শুনিব পাইছে। আৰু এতিয়া আমি আগবাঢ়ি যাম কাপুৰপুৰী মন্দিৰৰ মুখ্য দ্বাৰৰ অভিমুখে। বৰ্তমান আমি কাপুৰপুৰী থানৰ মুখ্য দ্বাৰলৈ প্ৰৱেশ কৰা ৰাস্তাত আছোঁ। এখন সন্মুখৰ ভাগ দেখুৱাইছোঁ, এখন দোকান আছে আৰু দেখা পাব এইটো কাপুৰপুৰী মন্দিৰৰ কাৰণে এইটো দানপাত্ৰ। শ্ৰীমতী মহেশ্বৰী দেৱী আৰু তেওঁৰ পৰিয়ালবৰ্গৰ আগবঢ়োৱা এই দানপাত্ৰটি, এইটোৰ তলতো আমি পানী দেখা পাইছোঁ। আৰু এতিয়া আশে পাশে এইখিনি চাওক, গোটেইফালে পানীৰে আৱৰি আছে। এইবিলাক আপুনি দেখিলে গম পাব। আৰু এটি নতুনকৈ হয়তো নিৰ্মাণ কৰিছে ইয়াৰে এইটো কালভাৰ্ট। আৰু এইখন হ'ল মুখ্য দ্বাৰ কাপুৰপুৰী থানৰ মুখ্য দ্বাৰ, কাছাৰীধাৰ দৰং অসম। এই থানখনৰ এক মহত্ব আছে, যাৰ কাৰণে বিভিন্ন অঞ্চলৰ পৰা এই থানলৈ মানুহৰ সোঁত বয়। আপোনালোকৰ ইয়াৰ চৌপাশটো মই দেখিবলৈ চেষ্টা কৰিছোঁ। আৰু চৌপাশটো এতিয়া বৰ্তমান পানীৰে ভৰি আছে। এয়া চাওক, পানী, এইফালেও পানী আছে। অসমৰ পৰ্যটনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পৰা এই কাপুৰপুৰী থান
য'ত নেকি ধৰ্মালোচনী সভা লগতে অনুষ্ঠিত হৈ গৈছে। আৰু এতিয়া আমি আকাশত এই চন্দ্ৰ দেখা পাইছোঁ। আৰু এয়া চাওক কাপোৰপুৰী থানৰ মুখ্য দ্বাৰ, কাপোৰপুৰী থান। এতিয়া আমি লাহে লাহে প্ৰৱেশ কৰিছোঁ কাপোৰপুৰী থানৰ যিটো আমি মন্দিৰটো অৰ্থাৎ থানটো তালৈকে আমি আহি আছোঁ। আৰু ইয়াৰ চাৰিওকাষে কেৱল পানী আৰু পানী। পৰ্যটনৰ ক্ষেত্ৰত যিটো গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে, কিন্তু এই ক্ষেত্ৰত বিশেষ গুৰুত্ব বিভাগীয় ফালৰ পৰাই হওক বা চৰকাৰী ফালৰ পৰাই হওক, কোনো ধৰণৰ ইয়াতে বিশেষ উল্লেখনীয় পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই, যাৰ কাৰণে এই পৰ্যটনৰ এই বিশাল সম্ভাৱনাময় এই ক্ষেত্ৰখন এতিয়াও আজিও পিছ পৰি আছে এই বানপানীৰ মাজত। কাপোৰপুৰী থান কাপোৰপুৰী থানৰ এইটো ভিউ এটা। আমি আহিছোঁ, প্ৰৱেশ কৰিছোঁ। আমি কাপোৰপুৰী থানৰ সন্মুখভাগ আমি দেখুৱাইছোঁ। ইয়াতে পানী, ইয়াতে বোকা উঠি আছে, আপোনালোকে দেখিবলৈ পাব। এইবিলাকত পানী যথেষ্ট পৰিমাণে হৈছে, কিন্তু এতিয়া কমি গৈছে। আৰু সেই তলৰ ফালে অৱশ্যে আছে এতিয়াও, যিখিনিত আমাৰ গছ গছনিবিলাক বেছি আছে, তাতে পানীৰ মাজত ডুব গৈ আছে। অৱশ্যে মূল মন্দিৰটো, আমি যিটো মূল মন্দিৰটো, যিটো ঐতিহাসিক মন্দিৰ, এই মন্দিৰটোৰ ভিতৰ ভাগত এতিয়ালৈকে পানী প্ৰৱেশ কৰা নাই আৰু এইখিনি সুৰক্ষিত অৱস্থাত আছে। কাপোৰপুৰী মুখ্য দ্বাৰ, য'ত নেকি পূজা অৰ্চনা কৰা হয়, আৰু ইয়াতে বৰ্তমান বন্ধ হৈ আছে। আৰু গ্ৰাহকৰ সুবিধাৰ্থে অৱশ্যে ইয়াতে ধুনীয়াকৈ ব্যৱস্থা কৰি দিয়া আছে। আৰু এয়া চাওক, মই কাপোৰপুৰী থানৰ আশে পাশে মন্দিৰটোৰ চাৰিওফালে, থানৰ চাৰিওফালে মই আপোনালোকক এইটো ভিউটো দেখুৱাম। এতিয়া সন্ধিয়া লগাৰ কাৰণে ইয়াতে আপোনালোকে হয়তো ভালদৰে দেখা নাপাব পাৰে, তথাপিতো ইয়াত দেখিবলৈ পাব। ইয়াতে সূতাৰ কিছুমান ওলমাই থোৱা আছে। জনামতে কাপোৰ বব নজনা যিবিলাক ছোৱালী থাকে, তেওঁলোকে ইয়াতে যদি পূজা অৰ্চনা কৰে, তেতিয়াহ'লে তেওঁলোকে সেই ক্ষেত্ৰত সেই স্কিলটো তেওঁলোকৰ ডেভেলপ হয়, অৰ্থাৎ ভগৱানে এই ক্ষেত্ৰত তেওঁলোকক মূৰ দাঙি যায়। গতিকে এইটো এটা জনবিশ্বাস। আৰু এয়া আমাৰ পিছফালৰ যিটো ভিউ, এইটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আন্ধাৰ হৈছে, তথাপিতো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া কাপোৰপুৰী থানৰ, ইয়াতে বিভিন্ন ধৰণৰ ভগৱানৰ ফটো আছে, মহাদেৱৰ ফটো আছে। আৰু এই গছডালে ঐতিহাসিক গছডাল। পৰ্যটনৰ বিপুল সম্ভাৱনা থকা এটুকুৰা ঠাই, যিটো ক্ষেত্ৰত আমাৰ অসম চৰকাৰে বা আমাৰ দৰং জিলা প্ৰশাসনে যদি বিশেষভাৱে গুৰুত্ব আৰোপ কৰে, তেতিয়াহ'লে নিশ্চয় পৰ্যটনৰ ক্ষেত্ৰত কাপোৰপুৰী থান এক বিশেষভাৱে উল্লেখনীয় ঠাই হিচাপে স্বীকৃতি পাব আৰু নিশ্চয় পৰ্যটকৰ ইয়াতে সোঁত বব। গতিকে এই ক্ষেত্ৰত
কেৱল চৰকাৰৰ বুলিয়েই নহয়, বিভিন্ন ধৰণৰ যিবিলাক NGO এই ক্ষেত্ৰত পৰ্যটনৰ ক্ষেত্ৰত জড়িত হৈ আছে, তেওঁলোকে আশা কৰোঁ কাপোৰপুৰি থানৰ এই ঐতিহাসিক ঠাইটুকুৰাক পৰ্যটনৰ মানচিত্ৰত যাতে ঠাই দিবৰ কাৰণে অহৰহ চেষ্টা কৰে আৰু দৰং জিলাক পৰ্যটনৰ সম্ভাৱনাময় পৃথিৱীখনত ভালদৰে উপযুক্ত স্থান দি ইয়াৰ লগত জড়িত যিখিনি ব্যৱসায় বাণিজ্যকে ধৰি বিভিন্ন ধৰণৰ কথা জড়িত হৈ আছে পৰ্যটনৰ লগত, গতিকে বিভিন্ন ধৰণৰ কৰ্মসংস্থানৰ সৃষ্টিও হয়তো হৈ যাব পাৰে। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে আমাৰ এই অঞ্চলৰ বাসিন্দাসকলেও গুৰুত্ব প্ৰদান কৰিব লাগে। কেৱল ধৰ্মালোচনী সভা পাতাতেই আমি যদি সীমাবদ্ধ হৈ থাকোঁ, তেতিয়াহ'লে আমি উন্নতিৰ ক্ষেত্ৰত কৰিব লগা কামখিনি আমি কৰিব নোৱাৰিম, কাৰণ কথা আৰু কামৰ মাজত বহুত পাৰ্থক্য আছে। গতিকে আমি কি কৰিব পাৰোঁ, আমাৰ যিখিনি ইয়াৰ পৰা হাজৰিকাপাৰা অঞ্চলৰ পৰা যথেষ্টখিনি গুণী জ্ঞানী ব্যক্তি বিভিন্ন অঞ্চলত বা বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত বুলি নাম আছে, কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে এই ক্ষেত্ৰত কৰিব পৰাখিনি তেওঁলোকে বিশেষ মনোযোগ দিয়া নাই যেন মোৰ বোধ হয়। নহ'লে কাপোৰপুৰীৰ দৰে এটি স্থান আজি এই অৱস্থাত থাকিব লগা নহ'লহেঁতেন। আমি কেৱল ধৰ্মালোচনী সভাপাতি বাগৰম্বাৰ অনুষ্ঠান এটি কৰি সেইটো জাকত জিলিকা কৰিবৰ কাৰণে বা কেইদিনমান মিডিয়াত উঠিবৰ কাৰণে চেষ্টা কৰিলে সেইটোৰ দ্বাৰা আমাৰ ইচ্ছিত লক্ষ্য পূৰণ নহ'ব। গতিকে আমাৰ যিসকল হাজৰিকাপাৰা অঞ্চলৰ উচ্চ শিক্ষিত ব্যক্তি বিভিন্ন ঠাইত আছে, তেওঁলোকলৈ মোৰ এটা একান্ত অনুৰোধ, যাতে তেখেতসকলে এই কাপোৰপুৰি স্থান টুকুৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি পৰ্যটনৰ মানচিত্ৰত যাতে এক গুৰুত্বপূৰ্ণ ঠাই দখল কৰাৰ কাৰণে সুযোগ তেওঁলোকে দিয়াৰ চেষ্টা কৰে। আৰু এই ক্ষেত্ৰত নিশ্চয় ইয়াতে বিভিন্ন উপায় আছে। কেৱল আমি চৰকাৰৰ মুখৰ ফালেই যদি আমি চাই থাকোঁ, এইটো কৰিলে নহ'ব, কাৰণ আমাৰ এনেকুৱা বিভিন্ন ডিপাৰ্টমেণ্ট আছে য'ত নেকি আমি এই কথাটো আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ যে এই টুকুৰা ঠাই পৰ্যটনৰ কাৰণে এক বিশেষ গুৰুত্বপূৰ্ণ। কিন্তু যথেষ্ট গুণীজ্ঞানী ব্যক্তি থকা স্বত্বেও এই কথাখিনি আজিলৈকে আমাৰ যিখিনি আমাৰ ডিজিটেল মিডিয়া আছে, সেই ডিজিটেল মিডিয়াতেই ভালদৰে এতিয়ালৈকে স্থান পোৱা নাই। গতিকে মোৰ অনুৰোধ, আৰু যিখিনি আমাৰ টেকনিকেলি এক্সপাৰ্ট ছাত্ৰ ছাত্ৰীয়ে হওক অথবা বিভিন্ন বৃত্তিত জড়িত ব্যক্তিয়েই হওক, তেওঁলোকে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিলে নিশ্চয় কাপোৰপুৰি এদিন আমাৰ বাবে হৈ পৰিব এটি গৌৰৱৰ স্থান, য'ত নেকি আমাৰ ইয়াৰে স্থানীয় যিখিনি যুৱক যুৱতী আছে, সেই যুৱক যুৱতীসকলেও কৰ্মসংস্থানৰ কাৰণে এক ৰাস্তা বিচাৰি পাব। আৰু কাপোৰপুৰি তেতিয়া হৈ পৰিব সকলোৰে বাবে মচিব নোৱাৰা এটি স্থান, যিয়ে নেকি আমাক ভাত দিব, আমাৰ অন্নমুঠি যোগান ধৰাটো সহায় কৰিব, আমাৰ ঠাইটুকুৰাক চিনাকি কৰি দিয়াত সহায় কৰিব। গতিকে আহক আমি সেইসকল ব্যক্তি, যিসকল ব্যক্তিয়ে এই ঠাইখনৰ লগত ওতপ্ৰোতভাৱে জড়িত, বিশেষকৈ উচ্চ শিক্ষিত ব্যক্তিখিনি, যিখিনি আমাৰ বিভিন্ন ঠাইত অধ্যয়নৰত অৱস্থাত আছে, বিভিন্ন মহাবিদ্যালয়, বিভিন্ন হস্পিটেল বা বিভিন্ন প্ৰশাসনিক বিষয়া হিচাপে নিয়োজিত হৈ আছে, তেওঁলোকে এই ক্ষেত্ৰখনলৈ অলপমান চকু দিয়ক। আৰু ধৰ্মালোচনী সভাত এখন গামোচা লোৱাৰ মানসেৰে আমি কাম কৰি থাকোঁ, তেতিয়াহ'লে নিশ্চয় ইয়াতে ঠাইটুকুৰা উন্নতি নহ'ব। গতিকে আপোনালোক সকলোলৈকে মোৰ অনুৰোধ, যাতে কাপোৰপুৰিক আমি আমাৰ বিশ্ব যিটো ঐতিহ্যপূৰ্ণ স্থান, সেই ঐতিহ্যপূৰ্ণ স্থানৰ মৰ্যাদা দিব পৰাকৈ আমি গঢ়ি তুলিব পাৰোঁ, জয়তু কাপোৰপুৰি থান।